নমস্কাৰ বন্ধুসকল, তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এই অসমীয়া চেনেলটোৰ মাজলৈ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিছোঁ 10মান শ্ৰেণীৰ অসমীয়া বিষয়টিৰ পৰা আহিবলগীয়া কেইটামান দীঘল প্ৰশ্নাৱলী। তেনেহ'লে বন্ধুসকল, তোমালোকে মোৰ এই ভিডিঅ'টো অলপমান স্কিপ নকৰিবা, কাৰণ তোমালোকৰ এই ভিডিঅ'টোৰ পৰা বহুত উপকাৰ হ'ব পাৰে। আৰু তোমালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে আহা বন্ধুসকল, আমি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, তোমালোকৰ পদ্যাংশৰ বহাগীৰ বিয়া নামৰ কবিতাটোৰ পৰা আহিবলগা প্ৰশ্নসমূহ চাই লোৱা। তোমালোকে 1 নম্বৰতে চাব পাৰা ওজাপালিৰ চমু পৰিচয়। তাৰপিছত চাব পাৰা বহাগীৰ বিয়া উপলক্ষে প্ৰকৃতিৰ কি পৰিৱৰ্তন হৈছিল। তাৰপিছত চাব পাৰা বিয়াৰ বাবে বহাগী আইক কোনে কিদৰে সজাই তুলিছিল। আৰু ইয়াৰ পিছত তোমালোকে চাব পাৰা বহাগীৰ বিয়া কবিতাটোৰ মূল ভাৱ লিখা। তাৰপিছত তোমালোকে প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰিবলৈ আহিব পাৰে জড়জগতত জীৱজগতত পাওঁ সকলোতে দেখা, মহাবিশ্বজুৰি বিৰিঙিছে যেন আনন্দৰ পূৰ্ণৰেখা, এইটো চাব পাৰা। তাৰপিছত তোমালোকে চাব পাৰা মোৰ দেশ মানুহৰ দেশ নামৰ কবিতাটোৰ পৰা ভাৰতবৰ্ষত বিভিন্নতাৰ মাজত ঐক্য কেনেদৰে পাঠটোত প্ৰকাশ পাইছে আলোচনা কৰা। তাৰপিছত আহিব পাৰে কবিতাটোৰ মাজেৰে প্ৰকাশ পোৱা কবিৰ স্বদেশানুভূতি সম্পৰ্কে বহলাই লিখা। তাৰপিছত তোমালোকে চাব পাৰা ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে সনা আছে বোলতাৰ, কেতিয়াবা বিজয় উল্লাস কেতিয়াবা মোহ পৰাভৱ, এইটো ব্যাখ্যা কৰিবলৈ দিব পাৰে। তাৰপিছত কম্বোজত সাজিছে ওংকাৰ ধাম কথাষাৰি বুজাই লিখিব দিব পাৰে। তাৰপিছত তোমালোকৰ আহিব পাৰে এই দেশ ৰাখিব লাগিব এইখন আপোনাৰ দেশ, এইখন মানুহৰ দেশ, এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিব পাৰে। তাৰপিছত তোমালোকে পলাশী নাইবা শৰাঘাটৰ যুদ্ধৰ বিষয়ে চমুকৈ লিখিবলৈ দিব পাৰে। তাৰপিছত তোমালোকক দিব পাৰে জিকিৰ আৰু জাৰি নামৰ কবিতাটোৰ পৰা মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপালি, এইটো ভাৱ বিশ্লেষণ কৰিবলৈ দিব পাৰে। তাৰপিছত তোমালোকে আজান ফকীৰৰ বিষয়ে চমু টোকা লিখিবলৈ আহিব পাৰে। তাৰপিছত তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিব পাৰে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, সুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত, আৰু এটা দিব পাৰে মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট, এই দুটা চাব পাৰা। ইয়াৰ পিছত তোমালোকক দৃষ্টান্তৰ কবিতাটোৰ পৰা দিব পাৰে বৰ শান্তিত আছোঁ এই প্ৰজাতিত, কোনে কাক এনেদৰে কৈছিল বুজাই লিখা। তাৰপিছত তোমালোকক দৃষ্টান্তৰ কবিতাটোৰ সাৰাংশ লিখিবলৈ দিব পাৰে। তাৰপিছত আহিব পাৰে সময়টো আছিল গধূলি, তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি, এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিব পাৰে। তাৰপিছত 7মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কথা পাতিছিল লিখিবলৈ দিব পাৰে। তাৰপিছত বৰগীত কবিতাটোৰ পৰা তোমালোকে চাব পাৰা বৰগীতৰ 3টা লক্ষণ। তাৰপিছত বৰগীত কবিতাটোৰ মূল ভাৱ লিখিবলৈ দিব পাৰে। তাৰপিছত ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখিবলৈ দিব পাৰে তোমালোকক। তাৰপিছত তোমালোকে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে কাক এনেদৰে অনুৰোধ কৰিছে এইটো চাব পাৰা। তাৰপিছত খনক সনন্দ যোগী যাহাকো ধিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়, এই বাক্যটোৰ অন্তৰ্নিহিত অৰ্থটো লিখিবলৈ দিব পাৰে তোমালোকক। বন্ধুসকল, আজিৰ ভিডিঅ'টোত তোমালোকৰ বাবে এইখিনিয়ে আছিল। চ' তোমালোকে এইখিনি চাবা। তেনেহ'লে আজিলৈ ধন্যবাদ।